হেল্ল' গাইজ, আজি আহিছোঁ ধূপ ট্ৰেইনিং শিকিবলৈ আৰু আহি পাইছোঁহি। আৰু এতিয়া মোক ফাইল দিছে এখন। ফাইলৰ ভিতৰত আছে বহী, কলম আৰু এতিয়া ব্ৰেকফাষ্ট দিছে। ব্ৰেকফাষ্টত পৰঠা, দৈ, আচাৰ, কণী আৰু আমি ট্ৰেইনিং হলত বহি আছোঁ। এতিয়া ট্ৰেইনিং হ'ব, মিটিং হ'ব। তাৰপাছত মিটিং শেষ হোৱাৰ পাছত চাহ দিলে, মিঠাই পেটিছেৰে। আৰু এতিয়া আমাক শিকাই আছে কেনেকৈ কি কৰিব লাগে। প্ৰথমতে গুড়িবোৰ মিক্স কৰি লৈছে। প্ৰাইম মিক্স পাউডাৰ আৰু জষ্টিছ পাউডাৰ, সেই দুটা মিক্স কৰি পানীৰে সানি মুঠি বনাইছে। যেনেদৰে ৰুটি বনায় আৰু সেনেকৈ পানীৰে মুঠি বনাইছে, সানি মুঠি বনাইছে। আৰু এতিয়া ধূপডালো বা বেম্বো ষ্টিকডালত সোমাই দিছে। তাৰপিছত আমি বনাম। এতিয়া আমি বনাই আছোঁ, কেনেদৰে শিকাই দিছে আৰু সেনেদৰে বনাই আছোঁ। কেনেকুৱা হৈছে ক'ব দে কমেণ্ট কৰি। এতিয়া বনোৱা হৈ গ'ল। এতিয়া লাঞ্চ কৰি ঘৰলৈ যাওঁ। আৰু এতিয়া হৈছে নেক্সট ডে। আজি কি শিকাব সেইবোৰ দেখুৱাব। আৰু যাই কেনে প্ৰথমতে ব্ৰেকফাষ্ট কৰি লৈছোঁ, ব্ৰেড, বাটাৰ, জেলি, কণী। তাৰপাছত ধূপবোৰ শুকোৱা হোৱাৰ পাছত কি কৰিব লাগে, পেকেটৰ ভিতৰত সোমাই দিব লাগে। সেইবোৰ পেকেটবোৰ ঠিক কৰি দিছোঁ আৰু এতিয়া সোমাই দিম। চাই থাকক কেনেকৈ সোমাওঁ, কি কৰোঁ। তাৰ আগতে ধূপবোৰ চেণ্ট দিব লাগে। চেণ্টৰ যিটো ধূপৰ চেণ্ট ওলায়, সেইটো কেমিকেলৰ চেণ্ট এটা গোন্ধটো তাত সোমাই দিব লাগে। যিটো গোন্ধ ওলায় আৰু ধূপৰ তাত সোমাই দিয়ে। এনেদৰে সোমাই দিব। তাৰপাছত ধুনীয়া গোন্ধবোৰ আপুনি শুহিবলৈ পাওঁ। এনেদৰে দিব, চাই থাকক। এইবোৰ কৰা হোৱাৰ পাছত এতিয়া অকণমান মিটিং হ'ব। তাৰ পাছত লাঞ্চ হ'ব। চাই থাকক।
ইয়াৰে পিছত লাঞ্চ হৈছে। লাঞ্চ শেষ হোৱাৰ পাছত আমি এতিয়া ঘৰলৈ আহিলোঁ। আৰু মোৰ এইটো ভিডিঅ'টো এইখিনিয়ে, কেনেকুৱা পালে জনাব। আজিলৈ বাই।